তো হেল্ল' গাইজ, আজি মই চাবলৈ গৈ আছোঁ থিয়েটাৰ। তো বলক আপোনালোকক কিছু থিয়েটাৰৰ মুহূৰ্ত দেখাই আনো। তো মই এনেকৈ কলেজৰ পৰা আহোঁতেই থিয়েটাৰৰ টিকট কাটি আনিছিলোঁ। এতিয়া বাৰু গেলাৰীৰে টিকট কাটিছোঁ দিয়কচোন। আৰু এতিয়া বাৰু আগত বহি চাব পৰাকৈ বৰ্তমান ক্ষমতা নাই। তো পিছত কেতিয়াবা নিশ্চয় চাম আগত বহি, একেবাৰে আগত বহি চাম বাপ্পেকে। এতিয়াৰ পৰাই থিয়েটাৰ আৰম্ভ হ'বলৈ হৈছে, মানুহ হৈছে কিন্তু বহুত মানুহ হৈছে। আৰু এনেকৈ আমাৰ থিয়েটাৰো আৰম্ভ হৈ গ'ল। আৰু মই আপোনালোকক থিয়েটাৰখনৰ নামেই ক'ব পাহৰি গৈছোঁ যাওক। তো এইখন ৰাষ্ট্ৰীয় থিয়েটাৰৰ অৰ্ধনাৰী নামৰ নাটকখন হয়। তো আপোনালোকে অলপমান নাটকৰ ক্লিপ দুটামান চাওকচোন। তো আজিলৈ আমাৰ থিয়েটাৰো হৈ গ'ল। তো আজিলৈ বাই বাই।